নমস্কাৰ সকলোকে ভাগ্যলক্ষীৰ ভাল লগা কামলৈ স্বাগতম জনাইছোঁ। আজি মই স্ক্ৰীন পেইণ্টিং আৰু মই হেণ্ড ফেব্ৰিক কৰা কেইযোৰমান কাপোৰ লগতে মই কাপোৰযোৰ বনাইছিলোঁ। ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ, কেনেকুৱা লাগে জনাব। এইকেইযোৰ স্ক্ৰীন পেইণ্টিং কৰা হয়। ইয়াতে মই বেবী পিংকত ব্লেক কালাৰ দিছোঁ আৰু মই বহুত কৰিলোঁ স্কিনৰ কাপোৰ, সেইখিনি দিয়া নাই। মোৰ ওচৰত যিকেইযোৰ মই ৰাখিছোঁ সেইকেইযোৰহে ভিডিঅ' দিছোঁ, যাতে আপোনালোককো যদি লাগে মই এনেকুৱা ধৰণে বনাই দিব পাৰিম পাছত। এইকেইযোৰ স্কিনত মই ধুনীয়া সেই ফুলপাহ দিছোঁ, সৰু ফুল বুটা আকাৰৰ ফুলপাহ ভাল লাগে। সেই পাহত ক'লা দি দিছোঁ, ক'লাই কৰিছোঁ, দেখিছে চাগে। তাৰ পাছতে ফুলবোৰ মই যথেষ্ট ঘনকৈ দিওঁ আৰু এযোৰ স্কিন পেইণ্টিঙৰ বেলেগ এপাহ ফুল। এই ফুলপাহো মোৰ খুব ধুনীয়া লাগে। এই কালাৰটোত মই ব্লেকত কৰিছোঁ ফুলপাহ। কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু ৰিয়েলত আচলতে বহুত ধুনীয়াকৈ জিলিকিছে। এই কালাৰটো মিঠা কালাৰ হয় আৰু কাপোৰটো যদিও বহুত দামীটো নহয়, এইটো হ'লেও খুব ধুনীয়া স্মুথ হয়। গৰমতো পিন্ধিবলৈ হয়তো বেছি দিগদাৰ নহ'ব। এইবোৰ চিলাই কৰি থোৱা আছে, দহিটো কিনোতে আহে, কিন্তু মেখেলাখন মই চিলাই দিওঁ যি লয়। আৰু এইযোৰ মই বেলেগৰ কাৰণে বনোৱা আছে, যিহেতু ডেলিভাৰী দিয়া নাই সেইকাৰণে ভিডিঅ'টো বনাই দিব পাৰিছোঁ। হ'ল কটনৰ গৰমত পিন্ধিবলৈ এতিয়া খুব ভাল কটনৰ কাপোৰ। এইবোৰ ৰাফ ইউজৰ কাৰণে খুব ধুনীয়া হয়। যি অফিচ যায় বা স্কুল যায় দিনে, তেনেকুৱা ধৰণৰ কামৰ বাবে আচলতে ভাল আৰু ৰাফ ইউজৰ কাৰণে, বা ওচৰে পাজৰে যিকোনো কামত গ'লে পিন্ধি যাবলৈ ধুনীয়া হয় এনেকুৱা কটনৰ কাপোৰবোৰ। এইবোৰৰ প্ৰাইজো বেছি নাথাকে, কমেই হয়, কিন্তু ফুলটো লৈ পেলাই প্ৰাইজটো লোৱা হয়। আৰু কাপোৰটো যিহেতু বেছি দামী নহয় সেইকাৰণে বহুত দামী নহয়। এনেকুৱা কাৰোবাক লাগিলেও মই বনাই দিব পাৰিম, আগতেও দিছোঁ। এইযোৰ পিংক কালাৰ দেখিছে। মই যথেষ্ট আচলতে ফুল দিওঁ, যিহেতু আমি এনেই নহ'লে কিনা কাপোৰৰ লগত একো পাৰ্থক্যই নাথাকিব যদি ফুলবোৰ বেছিকৈ দিওঁ, কমকৈ দিওঁ। মই ফুল সেইকাৰণে বেছিকৈ দিছোঁ, লাইনটো 3 লাইনমান দিছোঁ, মাজতো মই ফুল দি দিওঁ যাতে ওচৰে পাজৰে ধুনীয়াকৈ পিন্ধি যাব পাৰে তেনেকুৱা ধৰণে। আৰু এইকেইখন মেখেলা যোৰ কাপোৰ বনোৱা হ'ব। মই মেখেলা এখন বনাই থৈছোঁ, ময়ূৰ ডিজাইন, এইটো কেনেকুৱা লাগিছে জনাব। আৰু ওপৰত এলাইন দিব লাগিব। তাৰ পাছতে এইখনো তেনেকুৱাই একেই হয়, গোলাপ ফুল কৰি দিয়া হৈছে। কাপোৰটো কিন্তু এইটো যথেষ্ট ভাল কাপোৰটো মই মিটাৰ চিষ্টেমত আনিছিলোঁ। একদম পাটৰ নিচিনা এটা ভাইবছ আহে আঁতৰৰ পৰা, খুব ধুনীয়া লাগে, পিন্ধিবলৈও ভাল হ'ব কিজানি। এইযোৰ হ'ল হেণ্ডমেড মিক্স পাট বুলি যে কয়, মই ইয়াৰে এটা সৰু ভিডিঅ' বনাইছিলোঁ, ফুলপাহ কেনেকৈ কৰিছোঁ। সম্পূৰ্ণ হোৱাগৈ নাই, মই আৰম্ভহে কৰিছোঁ। খুব ধুনীয়া এটা পাতল মিহি কালাৰ, আৰু ইয়াতে মই চব কৰিছোঁ। গ্লাছৰ পাইপিং দিছোঁ আৰু এপ্লিক দিছোঁ। এপ্লিক ৰেডিমেড ফ্লাৱাৰটো, তেনেকৈ সেইযোৰ তেনেকৈ আছে, বনাই আছোঁ, হোৱাগৈ নাই। আৰু এইযোৰো মিক্স পাট হয়, বেবী পিংকৰে। মই প্ৰথম কৰিছিলোঁ, প্ৰথম যেতিয়া আৰম্ভণি কৰিছিলোঁ স্ক্ৰীন পেইণ্টিং কৰিবলৈ, মই তেতিয়াই কৰা। এইযোৰ পিন্ধাও আৰু ধুইও দিয়া হৈছে। ইয়াতে ব্লেকত কৰা আছে, খুব ধুনীয়া লাগে কাপোৰযোৰ। একদম মই ঘনকৈ কৰিছিলোঁ, 3 লাইন কৰি মেলি তেনেকৈ দিয়া। যিহেতু মই নিজৰ কাৰণে কৰিছিলোঁ এইযোৰ, ফুলবোৰ ঘনকৈ দিছোঁ, ভালেই হৈছে। আৰু এইযোৰ আকৌ এটা কথা যে ক'লা মেখেলা ক'লা ব্লাউজৰ লগত পিন্ধিলে এইযোৰ খুব ধুনীয়া লাগে চাদৰখন। তাৰ পাছতে এইযোৰ মই বনাইছিলোঁ পূজাৰ কাৰণে স্পেচিয়েলি, নেটৰ চাদৰখন, নেটৰ এনেকৈ মই এক্সট্ৰা কাপোৰ কিনি আনি পাৰি বনাই লৈছিলোঁ। ইয়াতে ধুনীয়াকৈ দহি কৰি দিয়া আছে, মণি দি মই দহি কৰি দিছোঁ আগটো, যাতে যিহেতু নেটৰ হয়, পাতলা হয় চাদৰখন, অকণমান হেভি ৱেইট হ'বলৈ মই তাত মণি আৰু দহিটো কাৰ্গিল সূতাৰ যিটো ভাল, সেই দহিটো মই ব্যৱহাৰ কৰি পেলাই বনাইছিলোঁ এইযোৰ। ইয়াৰ লগৰ ব্লাউজটো মই সেই পটিৰ যিটো তেনেকৈ চিলোৱা আছে, পটিটোৰ লগৰ কাপোৰেই। তাৰ পাছতে ইয়াৰ মেখেলাখন গোটেইখন পটিটোৰ লগৰ যিটো কাপোৰ, সেইটোৱে গোটেইখন মেখেলা কৰি চিলাই দিছোঁ। আৰু তাতে চিলভাৰৰ সৰু সৰু যিটো ডিজাইন, সেইটো কৰা আছে। কাপোৰযোৰ মোৰ ভালেই লাগিলে, পিন্ধিবলৈ আৰামেই হয়, ইমান একো বেয়া নহয়। নেটটোও ভাল, মই ভাবিছিলোঁ নেটটো পিন্ধিবলৈ বেয়া হ'ব নেকি, কিন্তু ভালেই পালোঁ।
ইয়াতে কৈ থওঁ প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট এটা কৰিলে মই বহুত সাহস পাওঁ আগৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছে মোক হোৱাটছএপ কৰিছে বহুতে যে আগৰ যিযোৰ মই ডেলিভাৰী দিয়া ভিডিঅ' পঠাইছিলোঁ যে য়েল্লোত হোৱাইটৰ যিটো এপ্লিক ৱৰ্ক আছিলে মানে ৰেডিমেড ফ্লাৱাৰৰ যিটো ৱৰ্ক সেইটো খুব ভাল পাইছে বহুতে মোক সুধিছে আৰু মই অৰ্ডাৰো পাইছোঁ বাকি মই বনাই থোৱা কাপোৰকেইযোৰ আজি লৈ আহিলোঁ ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে মোক জনাব এইযোৰ ব্লেকত মই বনাইছিলোঁ কপৌফুলৰ ডিজাইন কৰি আছোঁ নাই হোৱাগে মোৰ সম্পূৰ্ণ সাইডত পাৰ্পল লগাই দিছোঁ কপৌফুলৰ কালাৰে খুব ধুনীয়া লাগিছে কাপোৰযোৰ তাৰ লগতে এখন হোৱাইট চাদৰখনৰ মেখেলাখন মই ক'ত থলো পাহৰি থাকিলোঁ কিন্তু চাদৰখন খুব ধুনীয়া লাগে এই ফুলটো একদম এটা বুটা ফুল আৰু আপুনি যেনেকৈ ডিজাইনত মানে বহাও তেনেকুৱা যেনেকৈ মন যায় মানে তেনেকৈ ডিজাইন কৰি ল'ব পাৰি মোৰ ভাল লাগে হোৱাইট বগা কাপোৰবোৰ মানে মোৰ বহুত ভাল লাগে যেনেকুৱাই নহওক আৰু ইয়াতে ব্লুটো বেছি ধুনীয়াকৈ জিলিকে ব্লু বা ব্লেক বগাত বহুত বেছি ভাল লাগে যিকোনো কালাৰে ভাল লাগে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ মই ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰটো দি দিম আপোনালোকে যদি অৰ্ডাৰ কৰে তেতিয়াহ'লে মোলৈ অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে মোলৈ অৰ্ডাৰ কৰিব পাৰিব আৰু যদি ইয়াত দেখুৱাৰ নিচিনা আপোনাৰ কিবা কাপোৰ ভাল লাগিছে তেতিয়াহ'লে মোক স্ক্ৰীনশ্বট পঠাব মই আপোনালোকক কৰি পেলাই নি দিবলৈ চেষ্টা কৰিম